আপোনালোকে গমেই পাইছে নহয় জানো ভিডিঅ'টো যোৱাকালিৰে আছিলে হেপী দেৱালী শুভেচ্ছা জনালোঁ সকলোলৈকে তাৰপিছত মই ইফাল সিফাল কৰি থাকোঁতে আকৌ সন্ধিয়াই হ'ল এইফালে আকৌ মা আৰু দেউতাই কলপুলি ৰুবলৈ আৰম্ভ কৰিলে এয়া দেখা পাইছেই চাগে আপোনালোকে নহয় জানো আমাৰ ৰাস্তাটো পকা ৰাস্তা সেইকাৰণে গাঁত খান্দিবলৈ সুবিধা নাই এনেকৈ বগিটিঙত বালি অলপ ভৰাই কলগছডাল ৰুই দিছে কলজোপা চাওকচোন ইমান ধুনীয়াকৈ ভৰপূৰ পাতেৰে ভৰি পৰিছে দেখিবৰ কাৰণে খুবেই ভাল লাগিছে নহয়নে মা আৰু দেউতাই এইবিলাক কৰি থাকোঁতে আকৌ ইফালে ভাইটিহঁত আহি পালেহি ভাইটি আহি লগালগ লাইটখিনি ফিটিং কৰি দিলে আৰু সন্ধিয়াও হৈ আহিছে মই লাইটখিনি দি দিলোঁ চাওকচোন ভিতৰখন ইমান সুন্দৰ লাগিছে আৰু মই ভিতৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাওকচোন লাইটখিনি দি দিয়াৰ লগে লগে ইমান এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছে নহয়নে বাৰু তাৰপিছতে মই যিডোখৰ জেগাত চাকি জ্বলাওঁ সেই ঠাইখন ধুনীয়াকৈ সজাই ল'লোঁ এইফালে আকৌ আমাৰ মন্দিৰ আছে মন্দিৰতো মায়ে চাকি জ্বলাবলৈ ৰেডি কৰিলে আজি যিহেতু বৃহস্পতিবাৰ নহয় জানো আৰু বৃহস্পতিবাৰে মায়ে প্ৰতি বৃহস্পতিবাৰে মন্দিৰত চাকি জ্বলায় আৰু মই চাকি জ্বলোৱা ঠাইডোখৰতো মায়ে চাকি ৰেডি কৰি দিছে জ্বলাবৰ কাৰণে মাৰ চাকি জ্বলোৱা হৈ গ'ল আৰু ময়ো এইফালে চাকি জ্বলাবলৈ ল'লোঁ এয়া আপোনালোকে নিশ্চয় দেখা পাইছে নহয়নে বাৰু মই এগছকৈ চাকি যিডোখৰ ঠাইত মই সজাই লৈছিলোঁ হালধীয়া আৰু ৰঙা ফুলেৰে সেই ঠাইডোখৰত মই চাকি এগছকৈ দি গৈছোঁ আৰু মনটো ইমানেই ভাল লাগিছে আজি যিহেতু পবিত্ৰ এটা দিন আমি উদযাপন কৰিবলৈ পাইছোঁ নহয়নে এই দিনটোতে ৰামচন্দ্ৰ বনৰ পৰা ঘৰলৈ উভতি আহিছিল আৰু সেয়ে সকলো গাঁৱে ভূঞে দেশতে সকলো মানুহে এনেকৈ পোহৰাই তুলিছিল ঘৰখন বাট পথ চাকি বন্তিৰে নহয়নে আৰু মই যিকণ জেগাত ফুল তেতেলী দি চাকি বন্তি জ্বলাবলৈ ৰেডি কৰিছিলোঁ সেই ঠাইডোখৰ মই ধুনীয়াকৈ সজাই লৈছোঁ আৰু এইফালে দেখা পাইছেই চাগে নহয়নে মই চাকি জ্বলাই ৰেডি হৈ গ'ল আৰু মই সেৱা জনাই ল'লোঁ আৰু সেৱা জনাই মোৰ হৈ গ'ল তাৰপিছত গোটেই চাকি কিগছ মই কলগছত এগছকৈ দি গৈছোঁ এফালে আকৌ চাকি জ্বলা মানে ভাইটিহঁতো আহি পালেহি ভাইটিয়ে আকৌ বম ফটকা ফিফি ফুলজাৰি লৈ আহিছে এফালে চকৰি এটা ভাইটিয়ে জ্বলাই দিছে চাওকচোন বাৰু চকৰিটো ইমান সুন্দৰকৈ ঘূৰিছে ঘূৰি গৈ ৰাস্তাৰ পৰা ইফালে পালেগৈ এইফালে আকৌ ভাইটি ফুলজাৰি এডালো সোণক দিছে সোণে ভয়তে হাতেৰে নচুৱে মই নিজে তাৰ ভয়টো ভাঙিবৰ কাৰণে মই নিজে ফুলজাৰিডাল ঘূৰাই দিছোঁ সি নাচায়ো আৰু নচুৱেও ভয় খাবই দিয়কচোন যিহেতু সৰু ল'ৰা নহয় জানো এয়া চাওকচোন সি নচুৱে আৰু নাচায় তাৰপিছতে ভাইটিয়ে আকৌ ফটকা লৈ আহিছিলে ফটকা এপেকেট ফুটাই দিছে চাওকচোন একেলগে ফটকাখিনি ফুটি উঠিছে দেখিবলৈ বহুতেই ধুনীয়া লাগিছে এয়া চাওকচোন এফালে আকৌ সোণক মোমায়েকে কোচতে লৈ ফুলজাৰিডাল লগাই দিছে তাৰ তেতিয়াহে ভয়টো ভাঙিছে চাবচোন সি কিমান ভয় খাইছিলে নহয় যেতিয়া ফুলজাৰিডাল তাৰ হাতেৰে জ্বলাই দিলে তেতিয়া সি লৈ মাটিত নামি মোৰ কোচলৈ দৌৰি আহিছে এয়া চাওকচোন সি মোৰ ওচৰলৈ দৌৰি আহিব পৰা হৈ গ'ল এইফালে আকৌ ভাইটিয়ে কলগছ এডাল লৈ আহিছিলে সেইডাল জ্বলাই দিছে চাওকচোন কিমান ওপৰলৈকে গৈছে এয়া দেখা পাইছেনে আকৌ এফালে চকৰি এটা জ্বলাই দিছে চকৰিটো একে ঠাইতে ঘূৰি ৰৈছে আৰু আমাৰ সোণৰো ভয়টো ভাঙিলে চাওকচোন সোণক মোমায়েকে কোচতে লৈ আছে তেতিয়াহে সি ভয়টো ভাঙিছে নহ'লে সি বহুতেই ভয় খাইছিলে যিহেতু সি সৰুতে ভালকৈ দেখা নাছিলে চিনিও পোৱা নাছিলে নহয়নে এইবাৰ ভালকৈ দেখিছে আৰু চিনিও পাইছে এয়া চাওকচোন মই দেৱালী উপলক্ষে সকলোবোৰ ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াই দিলোঁ কেনেকুৱা লাগিছে লাইক কমেণ্ট কৰি জনাব লগতে ফ'ল' কৰিব ইফাল সিফাল কৰি থাকোঁতে আকৌ মায়ে ভাত ৰেডি কৰি আমাক খাবলৈ মাতিছে এয়া চাওকচোন ভাতনো আজি আমি কিহেৰে খালোঁ এয়া কণী দম বনাইছিলে আৰু গাহৰি মাংস আলু ভাজি পটল আলু ভাজি এয়া দেখা পাইছে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো ইমানেই আছিল
বাই বাই।